হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। আজি আমি আলোচনা কৰিম অসমৰ তিনিগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ বিষয়ে। তেওঁলোকৰ প্ৰকৃত নাম কি, কোনে কিমান পঢ়িলে, ইউটিউবৰ পৰা তেওঁলোকৰ মাহিলী উপাৰ্জন কিমান, এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমেই ক'বলৈ ওলাইছোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিষয়ে। ডিম্পু বৰুৱাৰ জন্ম হৈছিল 1995 চনৰ 6 আগষ্ট তাৰিখে নলবাৰী জিলাত। তেওঁ বৰ্তমান বয়স হৈছে 26 বছৰ। ডিম্পু বৰুৱাৰ পিতৃৰ নাম হৈছে পীতাম্বৰ বৰুৱা আৰু মাতৃগৰাকীৰ নাম হৈছে লতিকা বৰুৱা। এইবাৰ ক'বলৈ লৈছোঁ ডিম্পু বৰুৱাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে। তেওঁ পাঠশালাস্থিত 1212 মধ্যনং প্ৰাথমিক বিদ্যালয়ৰ পৰাই শিক্ষা জীৱনৰ পাতনি মেলিছিল আৰু পিছত তেওঁ চৰখুটি হাইস্কুলত নামভৰ্তি কৰি 7ম শ্ৰেণীলৈকে পঢ়ে আৰু পিছত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰাই তেওঁ দ্বিতীয় বিভাগত মেট্ৰিকত উত্তীৰ্ণ হয় আৰু এইচএছ পঢ়িছিল ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা আৰু পিছত তেওঁ নলবাৰী কলেজৰ পৰা ইংৰাজী বিষয়ত মেজৰ লৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ ডিম্পু বৰুৱাৰ ইউটিউবৰ বিষয়ে। ডিম্পু বৰুৱাৰ ইউটিউবত দুটা চেনেল আছে। তেওঁ প্ৰথম চেনেলটোৰ নাম হৈছে ডিম্পু বৰুৱা আৰু দ্বিতীয় চেনেলটোৰ নাম হৈছে ডিম্পুছ ব্লগ। তেওঁ প্ৰথম চেনেলটোৰ পৰা মাহিলী $1K পৰা $16.4K লাভ কৰে আৰু এইখিনি ডলাৰক যদি আমি ইণ্ডিয়ান ৰুপিছলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে ডিম্পু বৰুৱাৰ মাহিলী উপাৰ্জন হৈছে 1,12,000 আৰু তেওঁ ছেকেণ্ড চেনেলটোৰ পৰা মাহিলী $2.8K পৰা $44.3K লাভ কৰে আৰু আমি এইখিনি ডলাৰক যদি ইণ্ডিয়ান ৰুপিছলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে ডিম্পু বৰুৱাৰ মাহিলী উপাৰ্জন হৈছে 3,80,000। আৰু এইবাৰ ক'বলৈ লৈছোঁ অসমৰ অন্য এজন জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ বিষয়ে। বিকাশ চেত্ৰীৰ জন্ম হৈছিল 1994 চনৰ 2 এপ্ৰিল তাৰিখে গুৱাহাটীৰ ৰূপনগৰত আৰু বিকাশ চেত্ৰীৰ বৰ্তমান বয়স হৈছে 27 বছৰ। বিকাশ চেত্ৰীৰ দেউতাকৰ নাম হৈছে দিলীপ চেত্ৰী আৰু মাতৃগৰাকীৰ নাম হৈছে বীণা চেত্ৰী আৰু ভায়েকৰ নাম হৈছে আকাশ চেত্ৰী। এইবাৰ ক'বলৈ লৈছোঁ বিকাশ চেত্ৰীৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে। তেওঁ গুৱাহাটীৰ ৰূপনগৰস্থিত ME স্কুলৰ পৰাই শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল আৰু পিছত তেওঁ মোমায়েকৰ ঘৰত থাকিয়ে মাণ্ডাকাটা হাইস্কুলৰ পৰা দ্বিতীয় বিভাগত মেট্ৰিকত উত্তীৰ্ণ হয়। তেওঁ বেজেৰা হাই ছেকেণ্ডেৰীত এইচএছ পঢ়িছিল। এইবাৰ ক'বলৈ লৈছোঁ বিকাশ চেত্ৰীৰ ইউটিউব জাৰ্নিৰ বিষয়ে। বিকাশ চেত্ৰীৰ ইউটিউবত দুটাকৈ চেনেল আছে। তেওঁ প্ৰথম চেনেলটোৰ নাম হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড আৰু দ্বিতীয় চেনেলটোৰ নাম হৈছে বিকাশ ফেক্টৰী। তেওঁ প্ৰথম চেনেল আই লাভ ট্ৰেভেল এণ্ড ফুডত প্ৰায় 5 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে আৰু এই চেনেলটোৰ পৰা তেওঁ মাহিলী $1.5K পৰা $23.3K লাভ কৰে আৰু এইখিনি ডলাৰক যদি আমি ইণ্ডিয়ান ৰুপিছলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে বিকাশ চেত্ৰীৰ মাহিলী উপাৰ্জন হ'ব 1,61,000। আৰু এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ অন্য এজন জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকৰ বিষয়ে। ভূষণ পাঠকৰ জন্ম হৈছিল 19 ছেপ্টেম্বৰ তাৰিখে বৰপেটা জিলাত। ভূষণ পাঠকৰ দেউতাকৰ নাম হৈছে দীনেশ পাঠক আৰু মাতৃগৰাকীৰ নাম হৈছে নলিনী পাঠক। এইবাৰ ক'বলৈ ওলাইছোঁ ভূষণ পাঠকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে। ফেলা হাই ছেকেণ্ডেৰী স্কুলৰ পৰা তেওঁ শিক্ষা জীৱনৰ আৰম্ভ কৰে আৰু তেওঁ বৰপেটাস্থিত MC কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। ভূষণ পাঠকৰ প্ৰিয় অভিনেতা হৈছে যতীন বৰা আৰু অক্ষয় কুমাৰ আৰু প্ৰিয় গায়ক হৈছে জুবিন গাৰ্গ। এইবাৰ ক'বলৈ লৈছোঁ ভূষণ পাঠকৰ ইউটিউব জাৰ্নিৰ বিষয়ে। ভূষণ পাঠকৰ ইউটিউবত 3টাকৈ চেনেল আছে। তেওঁৰ প্ৰথম চেনেলটোৰ নাম হৈছে আছামিজ মিক্সাৰ আৰু দ্বিতীয় চেনেলটোৰ নাম হৈছে ভূষণ পাঠক আৰু তৃতীয় চেনেলটোৰ নাম হৈছে BYP। তেওঁ প্ৰথম চেনেল আছামিজ মিক্সাৰ ইউটিউব চেনেলটোত 6 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম হৈছে আৰু তেওঁ এই চেনেলটোৰ পৰা মাহিলী $297 পৰা $4.8K লাভ কৰে আৰু এইখিনি ডলাৰক যদি আমি ইণ্ডিয়ান ৰুপিছলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে ভূষণ পাঠকৰ মাহিলী উপাৰ্জন হৈছে 2,80,000। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।